ভাবিলে সঁচাই বহুত বেয়া লাগে ইমান প্ৰখৰ ৰ'দত তেওঁলোকে যে নিজৰ পেটৰ ভোক মাৰিবৰ কাৰণে আৰু পৰিয়ালটোক পোহপাল দিবৰ কাৰণে যে কিমান কষ্ট কৰিবলগীয়া হয় কিনো কৰিম উপায় নাই আৰু এনেকৈ মই অফিচ পাই গ'লোহি ইমান বেছি ৰ'দ আছিল যে আমি অফিচত সকলোৱে মিলি ঠাণ্ডা খালোঁ আৰু এইটো ক্লিপ মই পিছে অফিচৰ বাহিৰতে লৈছোঁ কিয়নো ভিতৰত ইমান এলাও নকৰে আৰু লাঞ্চ টাইমত মই আজি খালোঁ ভেজ পিজ্জা ৰুম পায়ো বহুত ভাগৰ লাগিছিলে কিন্তু উপায় নাই দোকানটো আহিবই লাগিব আৰু এইফালে তাই ফ্লেছ অন কৰি দিছে কিয়নো আন্ধাৰত ভিডিঅ' ভাল নুঠে আৰু এইফালে পানী বটল লৈ ফুৰিবলগীয়া হৈছে ইমানেই গৰম আৰু য'তে ত'তে পানী খাবলৈও ভয় লাগে আৰু ৱেষ্ট ছাইডৰ ফ্ৰণ্টত যে এই দোকানখন দেখিছে বহুত ফেমাছ হয় আৰু সদায় ইয়াত বহুত ভিৰ থাকে যোৰহাটৰ পৰা যদি কোনোবাই মোৰ ভিডিঅ' চাই আছে দেন ৱেষ্ট ছাইডৰ ফ্ৰণ্টত আপোনালোকে ইয়াত ম'ম' খাবলৈ আহিব বহুত টেষ্টি বনায় আৰু ইয়াত চুপটো ইমানেই টেষ্টি বনায় যে বহুতে ইয়াত এক্সট্ৰাকৈ চুপটো কিনি লয় আৰু এইফালে আমি আহিলোঁ আইচক্ৰীম খাবলৈ চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিল বাই